আমাৰ তিতা ভাই আছে, বিলাল আছে ইয়াতে, আমি গোটেইকেইটা একেলগে আছোঁ। আমাৰ ব্লগটো আজি ভিডিঅ'ৰ শ্বুটিং নহয়, আমাৰ ব্লগিঙে হ'ল গোটেইখিনি মিলি। আমাৰ ড্ৰিমলেণ্ড এপাৰ্টমেণ্টত কি কি হৈ আছে, কি কি ফাংচন হৈছে 15 আগষ্ট হিচাপে, সেইখিনি আমি অলপ সৰুকৈ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু অঁ, ইয়াতে আমাৰ আৰু এটা আছে দেই, আমাৰ তিতা ভাইৰ যোনটো ল'ৰা নীতিশমান কলিতা, তেওঁ পাৰফৰ্ম এটা কৰিছে 15 আগষ্ট হিচাপে, স্পীচ এটা দিছে। আপোনালোকে সেইটো নিশ্চয় চাবৰ কাৰণে নাপাহৰিব। ভাল কৰিছে নে বেয়া কৰিছে আপোনালোকে কমেণ্টত জনাব কিন্তু দেই। নাই নাই Today, as our country, our motherland, is celebrating the glorious 75 years of independence. It has completed 75 years of its independence. Now, we will start with our flag hoisting ceremony, requesting our most senior and our most beloved Debabrata Chaudhary sir, accompanied by Dr. T.K. Das sir, ex-president of Dreamland Society, and Profulla Gogoi sir, to kindly grace this occasion. जय हे भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा, सिंध हिमाचल यमुना गंगा, उच्चल जलधि तरंगा, तब शुभ नामे जागे, तब शुभ आशीष मांगे, गावे तब जय गाथा, जन गण मंगल दायक जय हे भारत भाग्य विधाता, जय हे जय हे जय हे जय 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 हे। জয় হিন্দ, জয় হিন্দ, জয় হিন্দ, जय हिंद জয় হিন্দ, जय हिंद বন্দে মাতরম, वंदे मातरम বন্দে মাতরম, वंदे मातरम বন্দে মাতরম। वंदे मातरम। ভারত মাতা কি जय ভারত মাতা কি जय ভারত মাতা কি जय। জন্ম শতবার্ষিকী ঋষি অরবিন্দের। সুতরাং আজকের দিনটি অনেকদিন ভবিষ্যতে একটা বিশেষ মাত্রা নিয়ে আমাদের মধ্যে থাকবে। আমাকে আজকে এই একটা ইম্পর্টেন্ট দিনে একটা মানে খুবই ইম্পর্টেন্ট দিন, এই দিনে আমাকে দু কথা বলতে May I request Nitishman Kalita for a short speech on this significant day.
Hello. Namaskar. My name is Nitishman Kolita. Hello everyone. I am here to present a speech for Independence Day. Today is our 75th Independence Day. We should feel proud to be a part of independent nation that has freedom of speech, freedom to live life in our own way. It is our responsibility. We should take an oath to carve a better future for our motherland. Jai Hind. Hello friends, এইটো আমাৰ ফ্ৰেছ কাট কিচেনৰ কুকিংবোৰ হয় গোটেইখিনি আমাৰ আদাবাৰীতে আছে আপোনালোকে আহিব পাৰিব ইয়াতে আদাবাৰী গুৱাহাটী 14 ইয়াতে পুৰি লুচি ভুজি বনাই আছে লুচি ভাজি গোটেইকেইটা কাৰিকৰ হয় আপোনালোকে যদি বিচাৰে আমি দেখাই দিম আমাৰ গোটেই দোকানখন দেখাই দিম ইয়াতে ক'ত আছে ৰেষ্টুৰেণ্টখন তো আহিব কেনেকুৱা লাগিছে আজি ভাল লাগিছে ন মজা তোমাৰ নামটো কি তোমাৰ নাম বাবু আচ্ছা তোমালোকৰ ৰেষ্টুৰেণ্টত কি পোৱা যায় এবাৰ জনাই দিয়া আপোনাৰ ম'ম' হ'ব ৰোল চাওমিন আপোনাৰ পুৰি চব্জি আপোনাৰ এইবিলাক বাৰ্গাৰ এইবিলাক পোৱা যায় বহুত বস্তু মৰ্নিঙৰ টাইমত কি মৰ্নিঙত আপোনাৰ ফাৰ্ষ্ট আপোনাৰ পুৰি চব্জি হয় তাৰপিছতে ছেকেণ্ড টাইম আপোনাৰ ৰুটি চব্জি হয় নেক্সট টাইম আপোনাৰ আবেলি চাওমিন ম'ম' ৰোল তেনেকুৱা পোৱা যায় আৰু এটা আহিব লুচি ভাজিৰ সোৱাদ ল'বৰ কাৰণে একদম ধুনীয়া হাইজেনিক খানা হয় ভাল লাগিব আপোনালোকৰ খাই কেনে ঠিক আছে ইয়াতে এৰিছোঁ এইজন আমাৰ ফ্ৰেছ কাট কিচেনৰ ওৱানাৰ হয় আপোনালোকে কিবা আপুনি অলপ জনাই দিয়ক ফ্ৰেছ কাট কিচেন আমি সদায় মানে কাষ্টমাৰক ফ্ৰেছ কৰি পেলাই আমি খুৱাবলৈ ইচ্ছা কৰিছোঁ আহক আপোনালোকে আমাৰ ইয়ালৈ আপোনালোকে উপভোগ কৰি খাব পাৰিব ফ্ৰেছ বস্তু ফাষ্ট ফুড এড্ৰেছটো এবাৰ এটি ৰোড আদাবাৰী নিয়াৰ ড্ৰিমলেণ্ড এপাৰ্টমেণ্ট আহক সকলোৰে স্বাগতম জনাইছোঁ 75 ইয়াৰ্ছৰ গল্ডেন ডায়মণ্ড জুবিলীলৈ সকলোকে স্বাগতম জনাইছোঁ হয়
ফ্ৰেণ্ডসকল আপোনালোকে আহিব ইয়াতে ফ্ৰেছ কাট কিটচেনত এভুমুকি মাৰিবৰ কাৰণে ইয়াতে হাইজেনিক খানাবোৰ পাব আপোনালোকে মহেশ ক'ত গ'ল থেংক ইউ ইয়াতে নীতিশমান স্মিতাশ্ৰী লুচি ভাজি খাই আছে কেনেকুৱা লাগিছে মাইনা খাই কেনে ভাল লাগিছেনে টেষ্টি হৈছেনে হা টেষ্টি হৈছেনে কেনেকুৱা লাগিছে কোৱা জোৰে কোৱা বহুত ভাল লাগিছে চোৱা নীতিশমানে কৈছে তুমিও কৈ দিয়া ভাল লাগিছে বুলি ভাল লাগিছে ভাল লাগিছে নে খাই প্ৰগ্ৰামত আহি কেনেকুৱা লাগিছে ভাল লাগিছে এইটো চোৱা আমাৰ পিতা ভাই খাই আছে চৰ্দিলালে খাই আছে চৰ্দি চৰ্দা নহয় চৰ্দিলাল কেনেকুৱা লাগিছে খাই কেনে কেনেকুৱা লাগিছে ফ্ৰেছ কাট কিটচেন তারপর আইছিল